আপোনালোকে যিকোনো খাৰু নাইবা সৰু প্লেট যিকোনো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমি কৰিম সেকেন্ড স্টেপ। সেকেন্ড স্টেপত বেজিটো এনেকৈ দুটা লাইনত লৈ ল'ব আৰু দুটা লাইন লৈ লোৱাৰ পিছত এটা ঘৰ যেনেকৈ বান্ধি দিয়া হ'ল সেই সেকেন্ড লাইনটোৰ পৰা আকৌ থাৰ্ড লাইনটোলৈ সূতাডাল টানি দিব। আকৌ সেকেন্ড লাইনটো এনেকৈ পাক খাই যাব। ঠিক তেনেদৰে বাকীবোৰো এনেকৈ কৰিব লাগিব যাতে গোটেই সূতাবিলাক বান্ধ খাই যায়। ভিডিঅ'টো ভালদৰে মন কৰি যাব যাতে আপোনালোকৰ কৰোঁতে একো অসুবিধাৰ সৃষ্টি নহয়।
এতিয়া এইটো টানি দিম। টানি দিয়াৰ পিছত আমি এইটো কি কৰিম, বান্ধি দিব লাগিব। বান্ধি দিলে বস্তুটো ধুনীয়া লাগিব, সেইকাৰণে মই এই বেজিটোৰ তলফালে খুচি দিছোঁ। ঠিক তেনেকৈ আমি বাকী যিমানবিলাক লাইন আছে আমি গোটেইবিলাক কৰি ল'লোঁ। এতিয়া আহিছোঁ ফুলটোৰ 4 নম্বৰ পাৰ্ট। এইটোত আমি কেনেকৈ ওপৰৰ ফালে থাকি যোৱা পাৰ্টটোত আমি ফিল আপ কৰিম